ইকৰাম আলী মোল্লা। মই বৰ্তমান এখন চৰকাৰী শিক্ষক। যোৱা জানুৱাৰী মাহৰ 4 তাৰিখত মই স্কুলত গৈছোঁ। স্কুলত দেখা পাওঁ ইলাবৰ, টুলটুল, আশ্ৰাফুল আৰু এজন সদস্য আৰু শিক্ষক কৰ্মচাৰী এখন মিটিং বহিছে। তাতে প্ৰিন্সিপাল উপস্থিত আছিল, SMCৰ প্ৰেচিডেণ্ট আছিল আৰু কিছুমান শিক্ষক উপস্থিত আছিল। এওঁলোকে স্কুলত হোৱা দুৰ্নীতিৰ বিষয়ে, প্ৰতি বছৰে দুৰ্নীতি বহুত হয়, এইবিলাক কথা লৈ বিতৰ্ক তৰ্ক আলোচনা বহুত কৰি আছিল। কৰি থাকি শেষত তেওঁলোকে কৈছে যাতে ভৱিষ্যতে এইটোৰ কোনো দুৰ্নীতি নহয় আৰু সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব। এইখিনি কথা কৈ গুচি যোৱাৰ লগে লগে মোক প্ৰিন্সিপাল মহোদয়ে বাৰে বাৰে চাৰ্জ কৰিলে যে এই তথ্যটো কোনে দিছে। মোৰ নাম উল্লেখ কৰিলে, কিন্তু সিহঁতে অস্বীকাৰ কৰিলে যে আমিতো কাৰো নাম কোৱা নাই। তাৰ পাছত মই কৈছোঁ যে মই যদি কোনো বেয়া কাম কৰি থাকোঁ তেনেহ'লে আইন আদালত আছে, মোৰ হায়াৰ অথৰিটি আছে, জনাব পাৰে, যি বিচাৰ হয় মই মানি ল'ম। এইখিনি কোৱাৰ লগে লগে এই ফজলুৰ ৰহমান সহকাৰী শিক্ষকৰ হুকুম মতে স্কুলৰ উপাধ্যক্ষ ভাইচ প্ৰিন্সিপাল সালামুল ইছলাম মোক আহি নাকে মুখে ঘুষা মাৰিছে, প্ৰচণ্ডভাৱে ঘুষা মাৰিছে, চশমাটো ভাঙি দিছে আৰু ৰচিদুৰ ৰহমানে মোৰ গলত চিপি ধৰিছে। তাৰপিছত ইউছুফ আনোৱাৰ আহমদে মোক এনেকৈ চেপি ধৰি টেবুলৰ ওপৰত পেলাই দিছে। নাজিৰ হুছেইন আৰু কেইজনে মোক খুবকৈ মাৰিছে। মাৰাৰ পিছত মই অচেতন অৱস্থাত পৰি থাকোঁ। তাৰপিছত খবৰ পাই মোৰ ঘৰৰ পৰা ল'ৰা যাই মোক উদ্ধাৰ কৰি আনে আৰু সেই সময়ত দুজন ছোৱালীও আছিল, তেওঁলোকেও দেখিছে। তাৰপিছত মই ৰূপান্তৰ হৈ আমাৰ ৰাইজেও দেখিছে, মোক চিকিৎসাৰ কাৰণে হস্পিটেলত লৈ গৈছে। তাৰপিছত মই থানাত এখন এজাহাৰ দিছোঁ, বিলাসীপাৰা থানাত, আৰু সেই এজাহাৰটো 1319 নাম্বাৰত ৰুজু হৈ বিচাৰাধীন হৈ আছে। এই ঘটনাটো মই IAS মহোদয় আৰু DC মহোদয়ক অৱগত কৰাই অভিযোগ দাখিল কৰি সুবিচাৰ বিচাৰিছোঁ আৰু এই সন্দৰ্ভত যোৱা 7-2 ফেব্ৰুৱাৰী মাসৰ 7 তাৰিখত আমাক মাতি পঠিয়াই চিঠিযোগে ঠিক 11 বজাত হাজিৰ হ'বলৈ কয়। মই 10:30 মানতে হাজিৰ হওঁ, কিন্তু বাকী মানুহবিলাক 4টামান বজাতে হাজিৰ হয়। তাৰপিছত IASৰ অনুপস্থিতিত সেই IAS অফিচৰ প্লেনিং সেলৰ অফিচাৰ জাহান চৌধুৰীয়ে সকলোৰে মোবাইল জমা লৈ মৌখিকভাৱে শুনানি গ্ৰহণ কৰে আৰু আমাক বগা কাগজ এখনত চহী নিলে। তাৰপিছত শুনানি হোৱাৰ পিছত তেওঁ আমাক যাবলৈ যদি ক'লে, মই আপত্তি কৰিলোঁ যে আপুনি বগা কাগজত কিয় চহী নিলে, এতিয়া কি লিখিব সেইটো আপুনি জানে বা ওপৰলৈ জানে। তেতিয়া ক'লে সব ঘটনা ওলাই পৰিছে, একো নিলিখোঁ, গতিকে এই কৈ মোক খেদাই দিলে। এই ঘটনাটো মই জনোৱাৰ পিছত তেওঁলোকে মোৰ নামত মিছা অভিযোগ দিছে। শিক্ষক গোটৰ ছেক্ৰেটাৰী জিন্নত আৰু শিক্ষক ষ্টাফ প্ৰিন্সিপাল মহোদয়ে কিছুমান মিছা আৰু ভিত্তিহীন অভিযোগ দাখিল কৰিছে। মই শুনানিৰ সময়ত সেইবিলাকৰ কটাক্ষ প্ৰকাশৰ বাবে মই প্ৰতিবাদ কৰিছোঁ। তাৰপিছত মই যেতিয়া ক'লোঁ বগা কাগজত কিয় চহী নিলে, এই জাহান চৌধুৰী ক'লে একো নহয়, সব তথ্য ওলাই পৰিছে, এতিয়া গুচি যায়, এনেকৈ মোক খেদাই দিলে। এতিয়া মই চিকিৎসাধীন হৈ আছিলোঁ, 10 দিনৰ ছুটি লৈছিলোঁ। আকৌ ছুটি লোৱাৰ পিছত মই চিকিৎসাৰ পিছত সুস্থ হোৱাত তাৰপিছত মই স্কুলত যোগদান কৰি এতিয়া কাম কৰি আছোঁ। এই বগা কাগজত চহী দিছে, এইটো যে এতিয়া কি কৰিব মই এইটো ক'ব নোৱাৰোঁ। গতিকে মোৰ এই ঘটনাৰ তদন্ত বিচাৰ হ'ব লাগে। আৰু স্কুলত কিছুমান ল'ৰা ছোৱালী ফেইল কৰে 9ত, IAS এপ্ৰুভ দিয়াৰ পিছত যিবিলাক ফেইল কৰে টকা পইচা লৈ তেওঁলোকে পাছ কৰি দিয়ে, গোটেই বছৰ ৰিজাল্ট দি থাকে। হয় নহয়, ৰাইজ আছে ইয়াত, তেওঁলোকে ক'ব পাৰিব। এই HS পৰীক্ষাৰ যিটো হয় সেইটোতো দুৰ্নীতি কৰে বহুত। কিছুমান বিশেষ ছাত্ৰক চিট চেঞ্জ কৰি দিয়ে বোৰ্ডৰ নিয়ম উলংঘা কৰি, আৰু টকা পইচা লয়, এইটো অপেন ছেক্ৰেট, সবাই জানে। গতিকে ইয়াৰ তথ্যটো মই জনাইছিলোঁ আৰু জানুৱাৰী মাহৰ 9 তাৰিখত এইটো পেপাৰত প্ৰকাশ হৈছে। গতিকে মোৰ এতিয়া এইখিনি ক'বলগীয়া যে মোৰ এই বিষয়টোৰ তদন্ত হ'ব লাগে। ৰেকৰ্ড পাতি চালে সব ওলাই পৰিব আৰু তদন্ত কৰি ইয়াৰ বিচাৰ
আপুনি যে কৈছে স্কুলৰ বিভিন্ন ধৰণৰ দুৰ্নীতি আছে, সেই দুৰ্নীতিৰ বিপক্ষে আপোনাৰ তেনেকুৱা কিবা সঠিক কিবা তথ্য বা তেনেকুৱা তথ্য আপুনি তথ্য আছে, কিছুমান কথা ৰেকৰ্ড কৰা আছে, ইলেক্ট্ৰনিক ৰেকৰ্ড, আৰু ৰাইজো জানে। গতিকে সেইবিলাক আমাৰ আছে। আৰু স্কুলৰ ৰেজাল্ট শ্বীট, তাৰপিছত এই পৰীক্ষা সংক্ৰান্তত যিবিলাক মানে নথিপত্ৰ সেইবিলাক চালেও গম পাব। আৰু ইয়াৰ দুৰ্নীতিৰ এটা তথ্য সেইদিনাই প্ৰিন্সিপাল মহোদয়ে এটা ভিডিঅ' দেখাইছিল, সেই ভিডিঅ'টো চালেও সকলোবিলাক কথা ওলাই পৰিব। ইতিমধ্যে আপুনি কিবা এই দুৰ্নীতি সম্পৰ্কে ক'ৰবাত লিখিতভাৱে অভিযোগ দাখিল কৰিছিলে নেকি? লিখিতভাৱে মই DC চাহাবক জনাইছোঁ, তাৰপিছত IS চাহাবক জনাইছোঁ 7 তাৰিখত, আৰু ৰিমাইণ্ডাৰ এটা দিছোঁ 19/1/2019, DC চাহাবক দিছোঁ 24/1/2019, আৰু SDO চিভিলকো মই জনাইছোঁ, চাৰ্কেল অফিচাৰক জনাইছোঁ। আপোনাৰ লগত হোৱা যে আক্ৰমণৰ ঘটনাটো, এইটো ৰাইজে এই সম্পৰ্কত কি জনাইছে? ৰাইজে দুখ প্ৰকাশ কৰিছে, ক্ষোভ প্ৰকাশ কৰিছে, আৰু ইয়াৰ উচিত বিচাৰ হ'ব লাগে বুলি ৰাইজে দাবী কৰিছে। আমি কেমেৰা পাৰ্চনক দেখাবলৈ যত্ন কৰাম ৰাইজে ইয়াৰ পৰা কি কয়। কি বিচাৰে আপোনাৰ? আমি এইটো উচিত তদন্ত বিচাৰোঁ। সেই বিচারটা লাগাই কেনেকৈ মাৰে এইটো লাগে আর কি। কাহ পাস করে দেন, কাহ ফেল করে দেন, নিলে শোয়াকে নাও, শোয়াগুলো মনে দুঃখ আসি যায় নাই, যদি নেন যদি শোয়াকে নাও, আর ফেল করেন শোয়াকে ফেল করে দাও।